নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল গেজেট চেনেললৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ যে এটা পোষ্ট সকলো ঠাইতে ভাইৰেল হৈ আছে যে ইণ্ডিয়াত পাবজি বেন হৈ আছে। এটা পোষ্ট, এটা সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ যিটো সেইটো ভাইৰেল হৈ আছে, এইটো সঁচা নে মিছা এই বিষয়ে চাম। প্ৰথমতে মোৰ চেনেলটো লাল বাটনত প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে, আৰু ভাগত থকা ঘণ্টা বাটনটো প্ৰেছ কৰি দিব। এই যিটো আপোনালোকে চাইছে এই বস্তুটো এইটো ভাইৰেল হৈ আছে সকলো ঠাইতে, ফেচবুক, ইনষ্টাগ্ৰাম, সকলো ঠাইতে, টুইটাৰ, সকলো ঠাইতে এইটো ভাইৰেল হৈ আছে। এইটো সঁচা নহয়, এইটো 100% এইটো সঁচা নহয়। মই যেতিয়া প্ৰথমতে চাইছিলোঁ তেতিয়া ভাবিছিলোঁ এইটো সঁচা নহয়, ইয়াত চাব পাৰিছে ইট ইজ ফেক নিউজ। যদি আপোনালোকে এইটো বিশ্বাস নকৰে মোৰ কথা, তেনেহ'লে আপোনালোকে মোৰ ডিছক্ৰিপশ্যন বক্সত যাওক। ডিছক্ৰিপশ্যন বক্সত যোৱাৰ পিছত এটা লিংক পাব, সেই লিংকটোত আপোনালোকে চাই ল'ব এইটো সঁচা নে মিছা। দিল্লীত যোৱা কেইদিনমান আগতে এটা ঘটনা সংঘটিত হৈছিল যে এটা ল'ৰাই তেওঁৰ ফেমিলিৰ 3জন ব্যক্তিক মাৰি পেলাইছিল। পুলিচ আৰু মিডিয়াই আৰু পাবজি ৰিস্ক হোৱাৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হৈ পৰিছে বুলি জানিব দিছিল, কিন্তু শেষত এইটো জানিব পৰা গ'ল যে তেওঁৰ ফ্ৰেণ্ডসকলৰ পৰা যে তেওঁ যেতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষাটো বেয়া কৰিছিল, তেওঁৰ ফেমিলিৰ সকলো ব্যক্তিয়ে তেওঁক এৰি চলিবলৈ চেষ্টা কৰিছিল, তেওঁক গুৰুত্ব দিয়া নাছিল। তেওঁ অকলশৰীয়াকৈ ৰুমত বহি সকলো সময়তে পাবজি গেম খেলি আছিল। এদিন তেওঁ এনেকুৱা ধৰণৰ ঘটনাটো সংঘটিত কৰিছিল এইকাৰণে যে তেওঁ অকলশৰীয়া হৈছিল, তেওঁ ফাৰ্ষ্ট এড হৈছিল, সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনা